ছাত্ৰ ছাত্ৰীসকল লাইন পাতি থিয় হৈ আছে যে তাৰ এটা কাৰণ আছে। সৌৱা দূৰত লাহোৱা সমষ্টিৰ মাননীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া আমাৰ বিদ্যালয়লৈ আহিছে এটি মহৎ উদ্দেশ্য লৈ। উদ্দেশ্যটো হ'ল আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সমগ্ৰ অসমত শুভ উদ্বোধন হ'ব। কেন্দ্ৰীয়ভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত আৰু আমাৰ সমষ্টিৰ বিধায়ক মহোদয়ে আমাৰ বিদ্যালয়ত এই আঁচনি শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ লাইভ টেলিকাষ্ট আমাৰ বিদ্যালয়ৰ পৰা পোনপটীয়াভাৱে বিধায়ক মহোদয়ে চাব পাৰিব। এই অভিলাষী আঁচনিখনে সমগ্ৰ অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সহায় কৰিব। ছাত্ৰীসকলে যাতে কম বয়সত বিবাহপাশত আবদ্ধ হৈ তেওঁলোকৰ বহুমূলীয়া শিক্ষা জীৱন শেষ নকৰে তাৰ বাবে এই আঁচনিখন। ধন্যবাদ বিধায়ক মহোদয়, ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। বিধায়ক মহোদয় আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে সমন্বিতে নিযুত মইনাৰ যি পোনপটীয়া সম্প্ৰচাৰ তাক উপভোগ কৰি আছে। বিধায়ক মহোদয়ৰ উপস্থিতিয়ে সকলো ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছে। কিহৰ বাবেনো আমি আজি গোট খাইছো, তেখেতনো বিনোদ হাজৰিকা মহোদয় কিহৰ বাবে আজি আমাৰ মাজত উপস্থিত হৈছেহি এই বিষয়ে আমাৰ মুখ্য মহোদয় অৱগত কৰাব। পোনপ্ৰথমে মই আজি এই নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানত ৰমৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি ক'লে মই প্ৰথমবাৰৰ কাৰণে আহিছো, কিন্তু ইয়াৰ আগতে ইয়ালৈ যেতিয়া মুখ্যমন্ত্ৰী আহিছিল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত সোমাম বুলি থাকোঁতেও বহু ব্যস্ততাৰ কাৰণে ইয়াত সোমাব পৰা নাছিলো। তথাপিতো বৃহত্তৰ এই স্কুলখনৰ প্ৰতি স্বাৰ্থ ৰাখি মই ইয়াত বিধায়ক হোৱাৰ পিছতেই যাতে স্কুললৈ অহা পথটি নিৰ্মাণৰ সিদ্ধান্ত লৈছিলো। আৰু সেইধৰণেই অসম চৰকাৰৰ তৰফৰ পৰা যেতিয়া আমি আঁচনিবিলাক পাইছিলো আৰু আমি প্ৰথমতে প্ৰায়ৰিটি প্ৰদান কৰি পেলাই আমি এই স্কুলৰ ৰাস্তাতে আমি ধৰিছিলো। ইয়াত জ্বলন্ত সমস্যা আছিল, মই কম এইকাৰণে কৈছো কাৰণ ৰমৰীয়া বুলি ক'লে বানপানী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ থকা এখন গাঁও পঞ্চায়ত বুলি ক'লে ডিব্ৰুগড় জিলাত এইটো মই এনেই কোৱা কথা নহয়, কাৰণ এটা সময়ত এই অঞ্চলত বহু গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। আৰু এইখন বৰ্তমান অৱস্থাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ইয়াৰ 100% আমি মাথৌৰি কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাপ্ত কৰিলে। আৰু যিবিলাক কেনেকুৱা গাঁও যাব লগা সম্ভাৱনা আছিল সেই গাঁওবিলাক বৰ্তমান ভাল সুৰক্ষিত অৱস্থাত ৰৈ গ'ল। লগতে আমি আশা কৰিছো যে এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ধৰণে উন্নয়নমূলক কাম কৰাৰ লগতে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আমি কি ধৰণে উৎসাহ যোগাব পাৰো, তেওঁলোকৰ ভৱিষ্যতবিলাক আমি কি ধৰণে উজ্জ্বল কৰিব পাৰো, এইখিনিৰ ওপৰত তেখেতে মনোনিৱেশ কৰিছে। নমস্কাৰ, মোৰ নাম শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পলাশী শইকীয়া। আজি উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি অসমৰ এটা এনেকুৱা এটা দিন, এটা যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী